বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। যোৱাকালি আকৌ এটা এনকাউণ্টাৰ, কি ক'ব? যোৱা ৰাতি আমাৰ এটা স্পেচিফিক ইনফৰমেশ্যন আছিলে কি মণিপুৰৰ পৰা এখন ট্ৰাকত হিউজ কনচাইনমেণ্ট ৰাইচ আহিছে। তো সেইমৰ্মে আমাৰ বেছি সৎপতি ৰাজু দুৱৰা আৰু ষ্টাফ ৰাজীৱ বৰা তেওঁলোক নাকা ডিষ্টাৰ্ব কৰে আৰু প্ৰায় 2:30 মানত এখন মিজোৰাম ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী MZ083546 এখন ট্ৰাক হয়, ট্ৰাকটো ইণ্টাৰচেপ্ট কৰা হয় আৰু থৰো চাৰ্জ কৰোঁতে কেবিনৰ ভিতৰত 115টা চাবোন বাকচ পোৱা গৈছে, য'ত আপোনাৰ 1.6 kg এপ্ৰক্সিমেটলি হেৰইন মজুত আছে। এই সংক্ৰান্তে আমি দুজন মানুহ আটক কৰিছোঁ। এজনৰ নাম আমিৰ হুছেইন আৰু এজনৰ নাম চালাউ ৰহমান। দুয়োজন কাকচিং ডিষ্ট্ৰিক্টৰ হয়, মণিপুৰৰ বাসিন্দা। এনকাউণ্টাৰ হ'ল কেনেকৈ কৰিলে, কিহৰ কাৰণে কৰিবলগীয়া হ'ল? এজ পাৰ প্ৰিলিমিনাৰী ইণ্টাৰভিউশ্যন কনচাইনমেণ্টটো আমাৰ যোনকেইটা চেকপোষ্ট আছে বোকাজানৰ, এইটো চেকপোষ্টটো পাৰ হৈ পিনে নেশ্যনেল হাইৱেতে দিয়াৰ কথা আছিলে। তো সেই মৰ্মে আমিৰ হুছেইন বোলা মানুহজনে আমাক স্পটটো দেখাব নিছিলে। তেখেতে ৰাস্তাত অলপ মানে আনইজি ফিল কৰিলে, বমিটিং কৰোঁ বুলি ক'লে। তো আমি যেতিয়াই গাড়ীৰ পৰা নহওঁ আমাৰ ষ্টাফক ঢাকা দি পিনে পলাবলৈ চেষ্টা কৰিছিলে আৰু আমি 2 ৰাউণ্ড ভৰিত গুলি মাৰিছোঁ, য'ত এটা ৰাউণ্ড তেওঁৰ ভৰিত লাগি ইনজুৰ্ড হৈছে আৰু তেওঁক এতিয়া আমি ডিফু চিভিল হস্পিটেল শ্বিফ্ট কৰে। অৱস্থা সংকটজনক নেকি? অৱস্থা নৰ্মেল আছে, নৰ্মেল। দেখা পোৱা গৈছে ধাৰাবাহিকভাৱে ট্ৰাইবেলৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে। বিগত এসপ্তাহত কিমান পৰিমাণৰ ড্ৰাগছ আৰু কিমান ড্ৰাগছ গম পাইছে। লাষ্ট 1 উইকত আমি 3.9 kg হেৰইন ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে যোনটো লাষ্ট কেছ আছিলে বাবা হাজৰিকা, তেখেতৰ ঘৰৰ পৰা বহুতখিনি আমি গাড়ী প্লাছ প্ৰপাৰ্টি চিজ কৰিবলৈ সক্ষম হৈছোঁ আৰু